হেল্ল' গাইছ, ৱেলকাম টু মাই চেনেল ডিগি ব্লগছ। ক'ত গৈ আছো, কিয় পাহাৰ বগাই আছো, ভিডিঅ'টো আহক বলক একেলগে আমি আৰম্ভ কৰো। তাৰমানে গৈ আছো আজি এটি ভাল লগা আচৰিত আৰু মনোমোহা ভিউ পইণ্টলৈ। এই ভিউ পইণ্টলৈ ক'ত গৈ আছো, কেনেকৈ গৈ আছো, মোৰ লগত আপোনালোকে ভিডিঅ'টো যদি সম্পূৰ্ণকৈ জড়িত হৈ চাই থাকে তেতিয়াহে ভালদৰে গম পাব। এয়া আমি আহি আহি এখন ৰানিং কৰা ফিল্ড পালো। ইয়াতে সৰু ল'ৰা ছোৱালী বিলাকে ক্ৰিকেট খেলে, বল খেলে, এনেকে খেলি আছে। আহি পালো আমাৰ ওচৰতে থকা বৰমবৈ দলংখন, মানে বৰমবৈ পাহাৰৰ ওচৰত আছে। গতিকে আমি মানসৰ মই গৈছো, আমি দুই আহিছো, আমি গেৰুৱাৰ পৰা, আৰু সিহঁত দুয়োতো আহিব, আৰু দুজন আহিব, সিহঁতে বাইহাটা চাৰিআলিৰ পৰা আহিব। সিহঁতক অলৰেডি কল কৰা হৈছে, সিহঁতে ইয়াত এতিয়া আহি পালে। দেখিছেনে, আহি কিনে আমাক আচল দুটাকে এৰি সিহঁতে ওপৰত একেলগে গৈ আছে। পাহাৰ বগাই আছো, ইমান সহজ নহয়, মানে অকমান জেগা ওপৰলৈ ভালকৈ খোজকাঢ়ি যাবৰ কাৰণে চিৰি আছে, তাৰ পৰা চিৰি বোলা বস্তুটো একো নাই। যোৱাকালি বৰষুণ গৈছে, পাহাৰৰ ৰঙা মাটি দেখিবলৈ পাইছে, বিৰাট মানে শ্লিপ হৈ আছে মাটিটো হা। গতিকে আপোনালোকেও যদি ইয়াত আহে কেতিয়াবা, আহিলে অকমান চাই চিতি ভালদৰে খোজ দিব, নহলে কিন্তু বিপদ হোৱাটো নিশ্চিত। গতিকে মই ভিডিঅ'টো আজি ইমান দিন পিছত দিয়াৰ মূল কাৰণটো হৈছে, মোৰো সেনেকুৱা এটা ঘটনা ঘটিছিল। আপোনালোকে ভিডিঅ'টোৰ পিছৰ পিনে গম পাব। এয়া মেইন ভিউ পইণ্ট নোপোৱাতে আচৰিত আচৰিত ধৰণৰ দৃশ্যবিলাক দেখিবলৈ পাইছে। এয়া মেইন ওপৰত দৃশ্য, ওপৰত আহি পালো। আৰু ওপৰত মেইন ওপৰলৈকে যোৱা ভিডিঅ' কৰা নাই আৰু। এয়া চাব পাৰে কাষতে এয়া গুৱাহাটীখন দেখিবলৈ পাইছে আপোনালোকে। অলপ চলপকৈ গুৱাহাটীখন দেখা পায়, যিহেতু আমি গুৱাহাটীৰ পৰা নিচেই ওচৰত আছো, মাত্ৰ 20 কিলোমিটাৰ অন্তৰ্গতত আছো। গতিকে এইখিনি আমাৰ ওচৰে পাজৰে যিখিনি গাঁও অঞ্চল আছে, গোটেইবিলাক ইয়াৰ পৰা দেখা পায়। এই যে আচৰিত ধৰণৰ ভিউ পইণ্ট, সঁচাই যায় ওপৰত বিৰাটে ভাল লাগে। কিন্তু হ'ল কি, তাৰমানে সেইদিনা গৈছিলো, গৈ কিনে ধুনীয়াকে নামি আহি আছো, দুটা পাৰ্টি গৈছিলো, মানে আমি চিনি নাপাওঁতে সিহঁতো আহিছিল। সিহঁতে মানে কি হ'ল, আন্ধাৰ নহওঁতে নামি গ'ল, আমি অকমান আন্ধাৰত নামি আহিলো। লগত দুজনে ক'লে কি, লগত বাকী তিনিজন গৈছিল, মোৰ লগৰজন আৰু চাৰিআলিত দুজন, সিহঁতে আগত, মই পাছত পৰিলো। সিহঁতে ক'লে কি সাপ সাপ, তাৰমানে সাপ একডাল সিহঁতে দেখিছিল, সাপডাল দেখি পাই সিহঁতে দৌৰিলে। মই লাষ্টত পৰি গলো, মোৰ লাগিল ভয়, মই দৌৰ মাৰিলো, দৌৰ মাৰাৰ লগে লগে কি হ'ল, মোৰ ভৰিখন শিল এটাৰ ফাঁকত সোমাই গৈ মই পৰি গলো। পৰি যোৱাৰ ফলত মোৰ মানে ভৰিখন, মই ভাবিলো ফ্ৰেকচাৰ হোৱাৰ দৰে হ'ল, অত্যন্ত বিষ, আৰু মোৰ মানে অৱস্থা অতিকৈ বেয়া। আৰু মই সেই বস্তুটো আপোনালোকক বৰ্ণনা কৰি বুজাব নোৱাৰো, মানে মোৰ সেইদিনা হৈছিল কি আচলতে। এই মানসে দেখিবলৈ পাইছে, মানসে মোক লগালগ ফাৰ্মাচী এখনত লৈ গ'ল, লৈ যাই কিনে তাত ধুনীয়াকে বেণ্ডেজ কৰি দিলে ভৰিখন। সিহঁতে কৈছে ভাঙা নাই, তথাপিতো লাহে লাহে ঘৰলৈ যাব দিছে আৰু ড্ৰেছিং কৰিবলৈ দিছিল। গতিকে আহিলো, পেইন কিলাৰ বেজি লৈছো, তথাপিতো মোৰ বিষ কমা নাছিল। ঠিক ৰাতি শোৱাৰ টাইমতো অত্যন্ত বিষ আছিল, কিন্তু ভগৱানৰ কৃপাত লাহে লাহে সেই বিষটো কমি 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 আহিছে। তাৰ পিছত পিছদিনাখনে মই এক্সৰে কৰিবলৈ গৈছিলো, এইবিলাক ইত্যাদি আৰু মানে পিছত কৈ আছো কি হৈছিল, ভৰিখন দেখাই আছো। এয়া ওপৰৰ পৰা আমি নামি আহিছো। গতিকে নামি আহি 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 কি জানো, অলপ পিছতে যে এই হাঁহি থকা মুখখন যে অতি দুখ লগা পৰ্যায়লৈ ৰূপান্তৰিত হব, এয়া দেখিবলৈ পাইছে। আহি আহি এয়া অৱস্থা হৈছে মোৰ ভৰিখনৰ। গতিকে আৰু কি কব, ভিডিঅ'টো ভাল পালে যদি লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব।